ঠাণ্ডা পৰিছে দেই ঠাণ্ডা পৰা পইছে তো গৈছে লগালগ বনাই খাই দিব লাগে ভাত গৰমে বনা সময় দেৰিকৈ বনাব লৈছোঁ দেৰিয়ে অকণমান ফ্ৰাই চিকেন বেঙেনা জ্বলা ভাজি নে মাছ নাই দেখোন মাছ দিছে বুলি দিনত খাব এইবোৰ টকা গান হেৰি নকৰিলোঁ আৰু নবনালোঁ হ'ব এইবোৰ আছে পাতিছে সদায় মাছ মাংস খাই থকাটো ভাল নহয় এখন ঘূৰি ঘূৰি আহিছে প্লেনখন কিবা ট্ৰেইনিং চলি আছে কালি এতিয়া পৰিয়ালৰ গোট মাছ থৈ গৈছে টকা এই বজাৰবোৰ ঠাণ্ডা একেবাৰে বিকিছে কি নাই বস্তুবিলাকৰ দামো বাঢ়িছে যে ইমান দাম বস্তু দাম হোৱাৰ কাৰণে কিনি খাব লাগে চিন্তা কৰিবলগীয়া আছে খাই চাওক আলু পিঁয়াজৰ দাম কমাই নাই এতিয়া ফৰ্মখন পূৰা দি দিবি ফৰ্মখন পূৰা দি দিবি আধাৰখন পান কাৰ্ড চব হেৰি কৰি ভাওনা হোটেল দিম যে কাৰিকৰা আনি ল'ম এদিনতে 1000কৈ ল'বহি বৰ ধুনীয়া খানা বনায় পোলাও চাওমিন ঘুগুনি পকৰি আলু চপ ব্ৰেড চপ চাহ জানে মই পাৰ্টনাৰশ্বিপ দিম ডাঙৰ ৰুম এটা ভাড়ালৈ লৈ লৈছোঁ 3000কৈ লৈছে এটা ৰুমত 7 দিনৰ কাৰণে 3000 লাইট চাইট সিহঁতেই দিব পেনেল চেনেল ধুনীয়াকৈ বনাই দিব তেনেকুৱাকৈ বনাই দিয়ে চাই ল'ব লাগিব যদি অদৰকাৰীকৈ বনাই দিয়ে তেতিয়া আমি নিজেই দিম 3000 টকা দিম আৰু পুলুং পালাংকৈ দিলে নহ'ব ন মানুহ 20 যোৱা সোমাই পেলাই খাব পৰা হ'ব লাগিব কাৰণ ঢেৰ মানুহ হ'ব ন 2-3000 মানুহ হ'ব বনাই কৰি সেই কথা বতৰা আপোনাৰ বহিবলৈ চকু দেখি নোপোৱা হৈ যাব নহয় 5টা বজাৰ পৰা এখন ভাওনা হ'ব নহয় 9টালৈকে আদায় হৈ যাব সেইখন সময়তে ভাতকেইটা বনাই খাই যাবহি লাগে আৰু ডেইলি দুখন ভাওনা চাবলৈ হ'লে বেমাৰী হ'ব দৰকাৰ নাই